আজি আমি আপোনাক দেখাবলৈ গৈছো ফাৰ্মাৰ্স মাৰ্কেট ইউএছৰ ফাৰ্মাৰ্স মাৰ্কেট শুনি ভাল লাগিছে নে হয় বলকচোন যাওঁ এতিয়া ৰাতিপুৱা 7:45 মই এতিয়া মোৰ কাজিনজনীক পিক আপ কৰিম তাৰপিছত আমি তাত দেখুৱাম আজি কি কি বস্তু পায় কেনেকুৱা ধৰণৰ বস্তু বিক্ৰী কৰে আৰু ভাল লাগিব বলক এতিয়া ৰাস্তাটো খালি ৰাতিপুৱাৰ কাৰণে বজাৰলৈ গৈ থাকোঁতেই আমি ৰাস্তাত পাতিহাঁহ আৰু ৰাজহাঁহ ঢেৰ দেখি যাওঁ ইয়াত ৰাজহাঁহ আৰু পাতিহাঁহ য'তে ত'তে পোৱা যায় কিন্তু দেই এইখিনি আমাৰ ষ্টেট ইউনিভাৰ্চিটিৰ এটা ৰাস্তা চাওকচোন কেনেকুৱা ধুনীয়া পুৰণা গছ গছনি খুব ভাল লাগিছে ফাৰ্মাৰ্স মাৰ্কেটৰ এণ্ট্ৰেঞ্চত সোমাম এতিয়া পাৰ্ক কৰিম আৰু তাৰপিছত লাহে লাহে আপোনালোকক দেখুৱাই গৈ থাকিম ষ্টেট ফাৰ্মাৰ্স মাৰ্কেট নৰ্থ কেৰলাইনা সেয়া গোটেইখন আমি এতিয়া সোমাম আৰু ফাৰ্মাৰ্স মাৰ্কেটবোৰক আমি ইয়াত শনিবৰীয়া মাৰ্কেট বুলিও ক'ব পাৰি আৰু দেওবাৰেও বহে পিছে দেই বজাৰ কৰিছে দেই আমাৰ দুইজনী আহিছে বজাৰ কৰিবলৈ এই বজাৰখনক ফাৰ্মাৰ্স মাৰ্কেট বুলি এইকাৰণে কোৱা হয় যিবোৰ ফাৰ্মাৰ্ছে লোকেলি আপোনাৰ চব্জিবোৰ উৎপাদন কৰিছে তেওঁলোকে ৰাতিপুৱা 6টা বজাৰ পৰা দিনৰ 3টা বজালৈকে এই এৰিয়াখনত আহি লৈ বস্তুবোৰ বিকেহি বস্তুবোৰ নট অনলি শাক পাচলিয়ে দেই আপুনি ইয়াত যিকোনো ধৰণৰ ফল মূল আপুনি লোকেলি গ্ৰ'ন নাৰ্চাৰী ফুল গছ গছনি আপোনাৰ গাখীৰ ব্ৰেড কণী চব ধৰণৰ বস্তু ইয়াত পাব প্ৰতিটো বস্তুৰে মই দাম দেখুৱাব নোৱাৰিলোঁ যিমান পাৰিলোঁ আৰু আপোনালোকক দেখুৱালোঁ ইয়াত প্ৰতিটো ভেণ্ডৰৰে বস্তুবোৰৰ দাম নিজৰ প্ৰাইচ মতে দিয়ে আৰু দোকানত যেনেকৈ ফিক্স প্ৰাইচ থাকে তেনেকুৱা নহয় আৰু জুখিও ল'ব পাৰে আৰু চবৰে নিজৰ নিজৰ দাম দিয়া থাকে দামবোৰ ইয়াত পাউণ্ডত দিয়া থাকে 1 পাউণ্ডৰ দাম জেনেৰেলি দিয়া থাকে আৰু 1 পাউণ্ড হ'ল আপোনাৰ 453 গ্ৰাম অলম'ষ্ট আপোনাৰ হাফ কিলো আৰু অসমৰ তুলনাত ডেফিনেটলি বহুত দাম বস্তুৰ কিন্তু ফ্ৰেছ অৰ্গেনিক প্ৰডাক্ট মানে ইয়াতে লোকেল গ্ৰ'ন আৰু শাকবোৰৰ এটা মানে বাঞ্চ আমি $2.99 কিনিছোঁ ভেন্দি জুখি এটা বলত ৰাখি থোৱা থাকে $6 ফ্ৰেছ জিঞ্জাৰ $3 সেইখিনি ৰ'দটো পৰিছে বিভিন্ন ধৰণৰ জলকীয়া পেপাৰ্ছ মানে বিভিন্ন ধৰণৰ দেখি ভাল লাগি যাব আপোনালোকৰ আৰু এইটো কি কয় ডাঙৰ সৰু ৰঙা সেউজীয়া ক'লা প্ৰতিটো ৰঙৰ আপুনি দেখিবলৈ পাব বজাৰখনলৈ গৈ এটাই ভাল লাগে যে আমাৰ ভোট জলকীয়াবোৰ পোৱা যায় বিভিন্ন ধৰণৰ ভোট জলকীয়া মানে চকলেট ভোট জলকীয়া নৰ্মেল ৰঙা ভোট জলকীয়া আৰু ইমানেই জ্বলা হয় নহয় দেখিয়ে ভাল লাগে বিভিন্ন প্ৰকাৰৰ জলকীয়া বিভিন্ন ঠাইৰ পৰা বিভিন্ন দেশৰ জলকীয়া দেখি আপোনাৰ মনটো ভাল লাগি যাব But it is very good for your what do you call that stomach if you have it indigestion it is very good even though if it is cheap spicy মই মিক্স এণ্ড মেটচ কৰি লৈ পেলাই কেইটামান ভোট জলকীয়া আনিলোঁ সেই ভোট জলকীয়া $5 দি আনিছোঁ এইকেইটাক আকৌ আচাৰ কৰিম বুলি ভাবিছোঁ বজাৰখন ৰাতিপুৱা 6টা বজাৰ পৰাই খোলে আমি আহোঁতে 8টা বাজিছিলে তেতিয়া মানুহৰ পৰিমাণ খুব কম আছিলে এতিয়া চাওকচোন 2 ঘণ্টাৰ পিছত মানুহ কিমান বাঢ়িল ধৰণৰ গোমধান আপুনি বাকলি থকাও পায় বাকলি নথকাও পায় যে যি ধৰণেই বিচাৰে তেনেকেই পোৱা যায় আৰু ময়ো আনিলোঁ কেইটামান আজি
আপেলৰ ভেৰাইটি দেখিলে মনটো ভাল লাগি যাব। বিভিন্ন পিংক লেডি, গালা, যিকোনো প্ৰকাৰৰ আপুনি আপেল বিচাৰক, আপুনি আপেল পাব তাৰমানে। চুইট পটেটো, বিভিন্ন ধৰণৰ অনিয়ন, বিভিন্ন ধৰণৰ পাম্পকিন, বিভিন্ন ধৰণৰ বিলাহী পোৱা যায়, ৰাইট। আমি অকল ৰঙা বিলাহীটোহে পাওঁ বা কেতিয়াবা সেউজীয়া বিলাহী। ইয়াত কলা, কমলা, হালধীয়া বিভিন্ন প্ৰজাতিৰ বিলাহী পাব। আৰু এইটো চবৰে দাম বেলেগ বেলেগ, কিন্তু ইমান যে ভাল লাগে নহয় দেখি। চব বস্তু ওজন কৰি ল'ব পাৰি আৰু মুঠতে। আৰু শাকবোৰো চব ধুই পেলাই বিকা হয়, এটা এটা বাঞ্চ। বিভিন্ন ধৰণৰ বেঙেনা, আপোনাৰ ছাগলীশিঙীয়া বেঙেনা, আপোনাৰ ক'লা মস্ত পেটুৱা বেঙেনা, যেনেকুৱা ধৰণৰ বেঙেনা আছে আপুনি বেঙেনা বিচাৰি পাব। আপোনাৰ বন্ধাকবি, ফুলকবি আৰু অৰ্গেনিক, তাতে লোকেল প্ৰডিউচ, বৰ ভাল লাগে আপোনাৰ চাই। বস্তুবোৰো ফ্ৰেছ, খুব ভাল লাগে। বিভিন্ন ধৰণৰ আচাৰ, জাম আৰু পিকল আপুনি ইয়াত পাব। আৰু মানে ইমান ভাল লাগে নহয় দেখি। ফ্ৰেছ মৌজোল আপুনি বটল অনুযায়ী, ডাঙৰ বটলটো $12 আৰু সৰু বটলটো $2.99, মাজু বটলটোৰ দাম $7 তেনেকৈ। বিভিন্ন ধৰণৰ কেক আৰু বিভিন্ন ধৰণৰ আপোনাৰ পাই আৰু ডেইৰী প্ৰডাক্টবোৰ পোৱা যায়। নাৰ্চাৰী এখনো আছে ইয়াত। আপুনি ঘৰৰ যিকোনো ধৰণৰ গছ গছনি কিনিব পাৰে, ফ্ৰুটছ কিনিব পাৰে। ভোট জলকীয়াৰ গছো দেখিছোঁ, পাৰ্চিমন, ফিগ, এপল, প্লাম, আপুনি প্লেণ্ট পাব। ইচ্ছা কৰিলে আপুনি কিনি আনিব পাৰে। আটাইতকৈ বেছি ফূৰ্তি লাগিলে নেমুজোপা দেখি। নেমু চোৱা, ভোট জলকীয়া লাগি আছে দেই, ভোট জলকীয়া গছ। কেকটাছৰ দোকান, 4খন ৰেষ্টুৰেণ্টো আছে। এখন চি ফুড, এখনত ব্ৰেকফাষ্ট আৰু লাঞ্চ পোৱা যায়। খুব ভাল ভাল চি ফুডৰ ৰেষ্টুৰেণ্ট সেইখন, খোৱাবোৰো ভাল হয়। আমি আৰু ইমান দেৰিলৈকে থাকিব নহ'লগৈ আৰু, কিন্তু নেক্সট টাইম যদি কেতিয়াবা আহোঁ দেখুৱাম ভিতৰখন। কেনেকুৱা কিউট চোৱাচোন। ইটালিয়ান বেজিল দেখিলোঁ ইয়াত। ইটালিয়ান বেজিল কেনেকৈ পাইপত হেৰি কৰিছে, ৰুইছে আৰু ফ্ৰেছ এইখিনি। গোন্ধটো ইমান ধুনীয়া লাগিছে। আৰু যেতিয়া আপুনি কিনিব, এজোপা এজোপা কিনি পেলাই লৈ যাব। See all the figs. ইয়াত পিকচাৰ প্লেণ্টটো দেখিলোঁ। পিকচাৰ প্লেণ্টটো আমি ইয়াত কিনো, হেৰি কি কয়, ইনচেক্ট খাবলৈ ভাল লাগিল। আৰু আটাইতকৈ ভাল লাগে ক্ৰিচেণ্থেমামৰ গছকেইজোপা। মই আৰু কাজিনজনীও কিনিলোঁ। $20 4জোপা ক্ৰিচেণ্থেমাম। কি যে মনটো ফূৰ্তি লাগিছে। হালধীয়া আৰু মেৰুণ কালাৰ টাইপৰ কিনিলোঁ দুজনীয়ে।
আৰু ঘৰৰ সন্মুখত সজাই Don't থৈছোঁ। touch. I can't smell that one. Ow. So, Don't touch. please, মানে কেনেকুৱা লাগি গৈছে ন? এই ডাঙৰ সাইজকেইটা 14 ইঞ্চৰ কেইটা $20 ইচ আৰু দুটাত $35. কিছুমান ক্ৰিচেণ্টিমাম আপুনি Yes, দেখা পাব sure. যিবোৰত আপোনাৰ ফুল নাই, সেইবোৰত কলি আছে। দেখোন। তেনেকুৱাটো কিনি লৈ আনে আৰু খ্ৰীষ্টমাছৰ সময়লৈ খুব ধুনীয়াকৈ ফুলেগৈ। এতিয়াতো এতিয়া হেল'উইন আহি আছে। আপুনি য'তে ত'তে পাম্পকিন দেখিব। ইয়াত পাম্পকিনৰ অকল নিমখীয়া চব্জি নবনায় আকৌ দেই, চব মিঠা। আপুনি পাম্পকিনৰ কেক পাব, পাম্পকিনৰ চাহ পাব, পাম্পকিনৰ কুকিজ পাব, পাম্পকিনৰ পাই পাব, এনিথিং পাম্পকিন নিউ ইয়ৰ খ্ৰীষ্টমাছলৈকে। কালাৰফুল গোমধান। So cute. It's like a painting. Hmm? পাম্পকিনবোৰ ড্ৰ কৰিও ধুনীয়াকৈ বিক্ৰী কৰে হেল'উইনৰ কাৰণে। ড্ৰ কৰি থকা পাম্পকিনকেইটাৰ দাম $8 এটাত। পাম্পকিনৰ চাইজবোৰ দেখিলে মনটো ভাল লাগি যায়। বিভিন্ন প্ৰকাৰৰ পাম্পকিন, আপোনাৰ বগা পাম্পকিন, সেউজীয়া পাম্পকিন, স্নেক টাইপৰ পাম্পকিন, কিছুমান আকৌ একদম পূৰা ধুনীয়াকৈ ফটো নিচিনা লাগে, তেনেকুৱা টাইপৰ This one? পাম্পকিনো পায়। Hug this one. ডাঙৰ ডাঙৰ পাম্পকিন, মস্ত ডাঙৰ, তাৰমানে দাঙিব নোৱাৰোঁ আৰু মানে এনেকুৱা ডাঙৰ ডাঙৰ পাম্পকিন। মোৰ এহেঁত দুজনীয়ে খুব চখ পাইছে। Pumpkin. এইটো সময়ত বজাৰ কৰিবলৈ আহিলে সেইকাৰণে ভাল লাগে, তাৰমানে এইটো ছিজনত ইমান ভাল লাগে ন। এতিয়া গছৰ পাতবোৰ সলনি হ'ব, গোটেই সকলো ঘৰৰ সন্মুখতে এটা এটা পাম্পকিন থাকিব, এটাতকৈ বেছি থাকে আৰু Oh my ঢেৰ God. ক্ৰিচেণ্টিমামৰ ফুলেৰে ভৰি থাকে, খুব ভাল লাগে দেখি। Good morning. Good. See, look at this. চাওকচোন কিমান ধুনীয়া আৰু ডিজাইনৰ পাম্পকিনবোৰ, দেখিলেই ভাল লাগে মনটো। চাওকচোন Look at them. This looks like a swan. Did you see that? See? এইটো ৰাজহাঁহ টাইপৰ পাম্পকিন, চাওকচোন। Now that looks like It's like a swan. এই সৰু সৰু পাম্পকিনবোৰ চব $1 এটাত। pumpkin. হেল'উইনৰ দিনাখনৰ পৰা প্ৰতিঘৰ মানুহ ঘৰত আপুনি পাম্পকিন দুটা তিনিটা সজোৱা পাবই। পাম্পকিন কাৰ্ভিং কৰিও ৰাখে। অক্টোবৰ মাহৰ পৰা আমাৰ ইয়াত গছ গছনিৰ পাতবোৰ সলনি হ'ব। তেতিয়া আৰু এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাম আৰু মানুহবোৰৰ ঘৰৰ সন্মুখত কৰা মানে সজোৱাবোৰো দেখুৱাম। অলম'ষ্ট বজাৰ কৰি হ'ল। এতিয়া বজাৰ কৰি ওলাই আহি বেলেগ ছাইডত চাইছোঁহি। সেই ছাইডবোৰত আপুনি ঘৰৰ পটাৰী বস্তুবোৰ কিনিবলৈ পাব। টাব চাব যিমান আপুনি ঘৰত সজোৱা বস্তু, চব বস্তু কিনিবলৈ পোৱা যায়। ভিতৰলৈ নোসোমালোঁ আৰু বাহিৰৰ পৰাই দেখাইছোঁ। ইহঁতৰো ৰাতিপুৱাৰ পৰা লগত খোজকাঢ়ি 3 ঘণ্টা খুব ভাগৰ লাগি গৈছে। আমি এতিয়া ব্ৰেকফাষ্ট কৰিম আৰু তাৰপিছত ওলাম আৰু। So
চব দোকানৰ মাজে মাজে ৰেষ্টৰুমৰ ব্যৱস্থা কৰা আছে এইবোৰ চব ৰেষ্টৰুমৰ ব্যৱস্থা কৰা আছে আশা কৰোঁ আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি ভিডিঅ'টো ভাল লাগিলে চাব আৰু কমেণ্ট কৰিব লাইক এটাও দিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ'বোৰ আহিলে আপোনালোকে গম পাই থাকে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহি আছোঁ তাৰ কাৰণে বাই বাই